নমস্কাৰ স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে জে তিলক আছামিজ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল। আজি মই খুব এটা ব্যক্তিগত কথা ক'ব লৈছো, যি ব্যক্তিগত কথাটো হ'ল খুব দুখ লগা খবৰ। অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব দুখ লগা খবৰ। মই এইটো কথা ক'ব বিচাৰোঁ যে অসম চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আপোনালোকে যি স্কুল কলেজ খোলাৰ দায়িত্ব লৈছে বন্ধ কৰি দিয়ক, নালাগে খুলিব। তাত বাহিৰৰ অনা অসমীয়াবিলাকক বিজনেছ কৰিব দিয়ক আৰু লাখ লাখ টকা তেওঁলোকৰ ৰাজ্যলৈ নিবলৈ দি দিয়ক। নালাগে আপোনালোকে স্কুল কলেজ খুলিব। আৰু স্কুল কলেজ খোলাৰ নামত যি আপোনালোকে দায়িত্ব লৈছে চব কলংক। যোৱাকালি গুৱাহাটীত যি অসম পুলিচ এছএলৰ পৰীক্ষা হৈছিল, তাত কমেও হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী উপস্থিত হৈছিল সেই পৰীক্ষা দিবলৈ। কিন্তু ইমান ৰ'দত তেওঁলোকে আহি নিজৰ পৰীক্ষা দিবলৈ আহিছিল, কিন্তু সেই পৰীক্ষা আপোনালোকে হঠাৎ বন্ধ কৰি দিলে। ইমান ৰ'দত যদি তেওঁলোকে পৰীক্ষা দিবলৈ আহিছিল, নিজৰ এটা সপোন লৈ আহিছিলে। সকলোৰে এটা সপোন থাকে সৰুৰ পৰা যে মই ডাঙৰ হ'লে ডক্টৰ হ'ম, মই পুলিচ অফিচাৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, এনেধৰণৰ কিছুমান সপোন লৈ তেওঁলোকে সেই পৰীক্ষা দিবলৈ আহিছিল। কিন্তু আপোনালোকে সেই পৰীক্ষাৰ নামত কলংক কৰি আছে। এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে যি স্কুল কলেজ খোলাৰ দায়িত্ব লৈছে নালাগে খুলিব আপোনালোকে। আৰু আপোনালোকক বহুত বিশ্বাস কৰিছিলোঁ, বহুত শ্ৰদ্ধা কৰোঁ আপোনালোকক। আপোনালোকে 2016 চনত যি ইলেকশ্যন আহিছিলে, আপোনালোকে ভিক্ষা খুজিছিলে ৰাইজৰ হৈ কাম কৰিম বুলি, ঘৰে ঘৰে দৌৰি ফুৰিছিলে। কিন্তু সেই বিশ্বাস কৰি আপোনালোকক আমি যাতে আমাৰ অসমৰ সমস্যাবোৰ দূৰ কৰে, অসমৰ ছাত্ৰ ছাত্ৰী, অসমৰ খেলঞ্জীয়া অসমীয়াৰ যি সমস্যা, এই সমস্যাবিলাক দূৰ কৰিব বুলি আমি আপোনালোকক এটা বিশ্বাসেৰে ভোট দি এই বিজেপি চৰকাৰখনৰ গাদীত আপোনাক বহুৱাইছিলোঁ। কিন্তু শেষত আপোনালোকে যি গাদ্দাৰী কৰি আছে আমাৰ লগত, সেই গাদ্দাৰী আৰু নকৰিব। বহুত হ'ল আৰু সহি নাথাকোঁ। গতিকে ইমান ছাত্ৰ ছাত্ৰীসকলে নিজৰ সপোন এটা লৈ সেই পৰীক্ষা দিবলৈ আহিছিলে, আপোনালোকে হঠাৎ সেই পৰীক্ষাবোৰ বন্ধ কৰি দিলে। আৰু এইটো এটা বেলেগ সমস্যা নহয়, এইটো অসম পুলিচৰ সমস্যা হয়। এইটো অসম পুলিচৰ এটা পৰীক্ষা আছিলে আৰু সেই পৰীক্ষা দিবলৈ তেওঁলোকে ইমান দিনৰ পৰা অপেক্ষা কৰি, ইমান ৰ'দত তেওঁলোকে নিজৰ কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই সেই পৰীক্ষা দিবলৈ আহিছিল। কিন্তু হঠাৎ আপোনালোকে সেই পৰীক্ষাবোৰ বন্ধ কৰি দিলে। গতিকে বহুত শ্ৰদ্ধা কৰোঁ, বিশ্বাস কৰোঁ আপোনাৰ এই চৰকাৰখনক। এতিয়াও বহুত সময় আছে। এই ছাত্ৰ ছাত্ৰীক জীৱনক লৈ এটা খেল নেখেলিব, কাৰণ এইটো এটা ছাত্ৰ ছাত্ৰী জীৱনৰ খুব ডাঙৰ কথা। আজি 20 বছৰ হৈ আছে এজন ছাত্ৰৰ, কাইলৈ হয়তো 30 বছৰ হৈ যাব। গতিকে এনেকৈ বয়সবিলাক গৈ থাকিব। তেওঁলোকৰ চাকৰি কৰা যি বয়স, সেই বয়স গুচি যাব। গতিকে সময় থাকোঁতে আপোনালোকে কৰি যাওক। যদি চিৰদিন আপোনালোকে এই চৰকাৰখনৰ গাদীত বহিম বুলি ভাবিছে, তেনেহ'লে সেই গাদীৰ যি কৰ্তব্য কৰিব লগা কাম, সেই কামবোৰ কৰি যাওক। গতিকে ইমানতেই আছিল মোৰ ভিডিঅ'। আৰু এইবিলাক ভিডিঅ' মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বনাইছোঁ, তোমালোকে যাতে মনে মনে নাথাকা। এয়া যি কালি গুৱাহাটীত হৈ গ'ল এইটো ঘটনা, গতিকে এইটো যাতে দুবাৰ নহওক, আমি সকলোৱে ওলাই আহিব লাগে, মাত মাতিব লাগে। কাৰণ দুবাৰ যাতে যি ছাত্ৰ ছাত্ৰীৰ এই এটা সপোন, এই সপোনটো ভাগি ছিগি টুকুৰা টুকুৰি হৈ গৈছে। আৰু এইখন কাম কৰি আছে এই বিজেপি চৰকাৰখনে। গতিকে আমি বহুত শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ আপোনালোকৰ এই চৰকাৰখনক, যাতে যি তেওঁলোকে পৰীক্ষা দিবলৈ আহিছিল, সেই পৰীক্ষাসমূহ পুনৰবাৰ তেওঁলোকক যাতে পৰীক্ষা দিবলৈ কামটো হয়। গতিকে এয়া আছিল মোৰ বিশেষ ভিডিঅ'। খুব বেয়া লাগিলে চাই। গতিকে মই তথাপিও মাত মাতি আহিছোঁ, আপোনালোকক মাত মাতি যাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। আকৌ আহিম মই কিছু বিশেষ ভিডিঅ'লৈ। ধন্যবাদ।